বঙাইগাঁও পালপাৰাত জগন্নাথ মন্দিৰত চুৰিকাণ্ড বঙাইগাঁৱৰ পালপাৰাৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত চুৰিকাণ্ড মন্দিৰৰ তলা ভাঙি চুৰে লৈ গ'ল সোণ ৰূপৰ আ অলংকাৰৰ লগতে মন্দিৰৰ দানপাত্ৰ জগন্নাথ মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে আৰক্ষী থানাত খবৰ দিয়াৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। রাতে চুরি হয়েছে চুরি সোনার টিপ আছিল ডাল ভান্ডারটো নিয়ে গেছে ডাল ভান্ডার কি আছিল সোণৰ ওপৰত সোনার টিপ আছিল আর রূপার মুটু আছে দান ভাণ্ডাৰৰ লৈ গৈছে। হ্যাঁ ডাল ভান্ডার ইতিমধ্যে আৰক্ষীক জনোৱা হৈছে না জানাইছে জানার পর আহিছে পিপি থানার ইনচার্জ ছাড়া আইছিল আহি পেলাই সব ইনকোয়ারি কৰি গ'লে সব কৈ দিয়া হ'ল ৰাতি কেইটা গেট ভাঙি সোমাইছে? দুটা গেট ভাঙিছে। সময় ধৰি আপোনালোকে চাই আছে চিলাৰায় লাইভ। আপোনালোকক চিলাৰায় লাইভ চাই থকাৰ বাবে ধন্যবাদ।